এয়া ৰিভাৰ কাৰ্গিল চিটিখনৰ লগে লগে বৈ যায়। সন্ধিয়া হ'ল, চেষ্টা কৰিম এবাৰ কাৰ্গিল টাউনখন দেখুৱাৰ। এইখন কাৰ্গিল চহৰ, সৰু চহৰ, বেছি ডাঙৰ নহয় টাউনখন। বিশেষকৈ মুছলিম প্ৰধান হয় এইখিনি। আৰু যথেষ্ট পুৰণি যেন লাগিছে বিল্ডিংবোৰ দেখি, কিন্তু টাউনখন কম্পাৰেটিভলি নতুন যেন দেখা পায়। এতিয়া সন্ধিয়া আজানৰ শব্দ ভাল লাগিছে কিবা এটা শুনি। নামাজ হোৱাৰ লগে লগে দোকান পোহৰবোৰো বন্ধ হৈ যায় ইয়াত। ভাবিছিলোঁ অকণমান মাৰ্কেটখন চাম, কিন্তু অলৰেডি মাৰ্কেট বন্ধ। এনিৱেইজ, চোৱা নহ'লে, কালি ৰাতিপুৱা সোনকালে ওলাব লাগিব। এতিয়া দ্য কাৰ্গিল কেফেটেৰিয়া বুলি এখনত আহিছোঁ, চাহ কফি কিবা এটা খাওঁ। বেকাৰী দোকান কেইখনমান ভাল দেখিলোঁ, এবাৰ চাওঁ ভিতৰত সোমাই কি পায়। এইবোৰ ইয়াৰ লোকেল হয়, এইখিনি বিস্কিট, নৰ্মেল বিস্কিট, এইবোৰ ইয়াত লোকেল বনোৱা হয়। अच्छा, इसको क्या बोलते हैं? ये मरखूर सर। मरखूर, ये सब बखरखानी। बखरखानी जी। तो लोग चाय के साथ लेते हैं। चाय के साथ। ये यहाँ का लोकल चीज़ है मतलब। लोकल, सब लोकल, लद्दाखी लोकल सब। जी जी, थैंक यू। এই এখন দোকানত আহিছোঁ, ইয়াতে লাডাখী, কাৰ্গিল লাডাখৰ লোকেল উলেন প্ৰডাক্ট কিছুমান পোৱা যায়। মই এবাৰ দেখুৱাব ক'ম। এইবিলাক লেডিছৰ কাৰণে অভাৰকোট, ট্ৰেডিশ্যনেল কোট হয়। তাৰ ভিতৰত এইখন এখন পশ্মিনা, এইখন উলেন হয়, চিপুল, বিৰাট হালকা, ৬,০০০ টকা এইখনৰ দাম। এইখন এখন পশ্মিনা বুলি কৈছে তেখেতে, য়াকুল, এইখনৰ দামো ৬,০০০, 6,000। মই এনেকুৱা ধৰণৰ ৱাছকোট লৈছোঁ লেডিজ, আৰু এখন ডিঙিত লোৱা মাফলাৰ ধৰণৰ, ইয়াৰে ট্ৰেডিশ্যনেলি লোৱা, এই দুটা ল'লোঁ। আৰু চাওঁ কিবা ল'ব পাৰিম। ये पश्मीना आपने कितने का बोला? ये होगा सर, हाँ, ये 4,000 का है। ये मिक्स होगा, पश्मीना तो और महंगा। ये इतना नहीं, ये ठीक है। सुनचा में छोहो अलग अलग रेट गया। देखो ये शॉप में लोए। अच्छा, ये कितने का बोला आपने? ये 4,000, 4,500 इतना। ট্ৰেভেলিঙৰ কৰাৰ চবতকৈ ভাল যিটো এংগল দিশ হৈছে, সেইটো হৈছে লোকেল ফুড। তো মই কাৰ্গিলৰ এখন দোকানত আছোঁ, ৰুবি বুলি, মেইন মাৰ্কেটতে। আপোনালোকক মই দোকানখনৰ নামটো দিম। তো খুব ভাল লাগে, নন ভেজিটেৰিয়ান খানা, ইয়াৰে লোকেল খানা। তো আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে মিট বল, ৰিষ্টা বুলি কয়, মটন কাৰী, মটন শিখ কাবাব। এই গোটেইখিনি খানা অনলি 400 ৰুপিজ, আনলিমিটেড। মাংস অৱশ্যে আনলিমিটেড নহয়। তো লেটছ হেভ চাম ফুড। এইখন হোটেলৰ নাম ৰুবি হোটেল এণ্ড ৰেষ্টুৰেণ্ট, অল্ড টেক্সি ষ্টেণ্ড, কাৰ্গিল মেইন মাৰ্কেট, অল্ড টেক্সি ষ্টেণ্ড। ইয়াতে আহিলে আপোনালোকে খাব পাৰে লাডাখী যিটো মটন আৰু কাশ্মীৰী। ভাল লাগিল খাই, হোটেলখনো পুৰণা যেনে লাগিছে। কেতিয়াবা আহিলে নিশ্চয় টেষ্ট কৰি চাব।
গুড মৰ্ণিং। বৰ্তমান আমি ৰাতিপুৱা 8:40 আমি এতিয়া ওলাইছোঁ কাৰ্গিলৰ পৰা। যোৱা ৰাতি ইয়াত থাকিলোঁ। এতিয়া আমাৰ টাৰ্গেট চাওঁ কিমান দূৰ পাৰি। শ্ৰীনগৰ আগলৈকে যাম, চেষ্টা কৰিম আৰু চাওঁ, জনাই যাম আপোনালোকক, চাই থাকিব। ইয়াৰ পৰা শ্ৰীনগৰ 200 কিলোমিটাৰ, আই গেছ 200 কিলোমিটাৰ ওচৰা ওচৰি হ'ব। যিমান দূৰ পাৰোঁ চলাম। বৰ্তমান আছোঁ কাৰ্গিলৰ ফালৰ পৰা শ্ৰীনগৰ ৰুটত। মোৰ পিছফালে এয়া জজিলা পাছ আৰু সন্মুখত এইখন মাতিয়া বুলি ভিলেজ। তো ক'ব পাৰি কাৰ্গিলৰ ফালৰ পৰা আহিলে জজিলা পাছৰ তলত প্ৰথমখন ভিলেজ। খুব ধুনীয়া লোকেশ্যন, চাৰিওফালে পাহাৰৰ ওপৰত বৰফ, ঠাণ্ডাও আছে আৰু আকাশখন দেখি ভাৱ হৈছে কিজানি পাছৰ ওপৰত বৰষুণ দিবও পাৰে। চাই থাকিব, অকণমান পিছত, এঘণ্টামান পিছত হয়তো। জজিলা পাছৰ তলতে ইণ্ডিয়ান আৰ্মিত অসমৰ ভাইটি এজনক পালোঁ। থেংক ইউ আপোনালোকৰ ছাৰ্ভিচৰ কাৰণে। আৰ্মি কনভয় আহি থকাৰ কাৰণে অলপ দেৰি ৰ'লোঁ। এয়া মোৰ সন্মুখত আকৌ একদল ভেড়া ছাগলী। এনেকৈ ছাগলী ভেড়া এনেকৈ পায়ে থকা যায়। আমি আহি শ্ৰীনগৰ ক্ৰছ কৰিলোঁ। শ্ৰীনগৰৰ পৰা 10-12 কিলোমিটাৰ আঁতৰত এই ঠাইডোখৰ কয় পাম্পোৰা। আৰু ইয়াতেই আপোনালোকে এইমাত্ৰ চাইনবোৰ্ডখনত দেখিলে ৱৰ্ল্ডছ বেষ্ট চেফ্ৰন, মানে কেশৰ, যাক আমি কওঁ কেশৰ। খুব দামী, 1 কিলো কেশৰৰ দাম লাখ টকাৰ ওপৰত হয়। তো 10 গ্ৰাম লাখৰ পৰা ওপৰত আপুনি যিমান যায়, 4-5 লাখ টকালৈকে আপুনি কেশৰ পাব, কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি। খুব ইণ্টাৰেষ্টিং, এই গোটেই কাশ্মীৰৰ ভিতৰত অকল এই এৰিয়াটো, ইয়াৰ পৰা আৰু 2-3 কিলোমিটাৰ আগলৈ, তাৰ বাদে আৰু ক'তো কেশৰ নাই। এতিয়া ৰিচেণ্টলি হাই অল্টিটিউড এৰিয়া কিন্নৌৰ বুলি কয়, লাহৌল স্পিতি, তাত ট্ৰাই কৰা হৈছে। কিন্তু যিটো অৰিজিনেল কেশৰ, সেই কেশৰটো অকল এই ফিল্ডকেইখনতহে হয়। কিন্তু এতিয়া কেশৰৰ ছিজন নহয়, আই গেছ এপ্ৰিল, মে', জানুৱাৰীত হয় কিজানি, মই একজেক্টলি কিয় চাই দিব। এতিয়া আমি ৰিটাৰ্ণ জাৰ্ণি কৰি আছোঁ, কিমান দূৰ চলাব পাৰোঁ চাওঁ। ৰাতিপুৱাৰ পৰা চলাই আছোঁ 8:30 বজাৰ পৰা, এতিয়া 4:30মান বাজে। ঠিক আছে, চাই থাকিব। इसकी कैपिटल दिसपुर है। दिसपुर है ना कैपिटल आसाम की। गुवाहाटी बोलते हैं। अच्छा, इस जगह का नाम क्या है? इसका नाम है पुलवामा डिस्ट्रिक्ट। पुलवामा डिस्ट्रिक्ट। जगह का क्या बोलते हैं? तहसील अवंतीपुरा। अवंतीपुरा बोलता है चोरसू। ये अवंतीपुरा का थोड़ा आगे टोल गेट है, ये है ना? हाँ, ये अवंतीपुरार टोल गेट है। टोल गेटर काफत दादा एजনৰ তাত। आपका नाम? अष्टम। अशकामत।
और आपका? नासिर अहमद। नासिर। तो नासिर भाई चाय पी रहा था, ज़बरदस्ती मैंने भी मंगवाया। तो एक काश्मीर এটা ফেমাছ চাহ হয়, নিমখ দি কৰে, নুন চায়। তো আমি ইয়াত চাব আহিছোঁ। এই ঠাইডোখৰ বিৰাট ফেমাছ হয় ক্ৰিকেট বেটৰ কাৰণে। আজি কেইদিনমান আগতে শচীন তেণ্ডুলকাৰৰ ৰীল দেখিছিলে হয়তো, এই ঠাইডোখৰতে পায়। তো আমি চাম এতিয়া ক্ৰিকেট বেটটো। हाँ, वो देखा है, वो फैक्ट्री देखी नहीं, वो है वो जो गाड़ी खड़ी है वहाँ पे क्रिकेट भी खेला था। तेरे भाई अच्छा मैं दिखाऊंगा ना ये अब दिखाइए। ये गिफ्ट है, चलिए ये एक पीस है। दिखाइए। ये कौन सा चीज़- दिखा, कौन सा वाला? जो मैंने आपको दिखाया दिखाइए। वो आगे का नहीं है। अच्छा एडजस्ट कर दिया मतलब। हाँ। ठीक है। ये पूरा लकड़ी को उखाड़ता है, अगर इसको उठाएंगे ना हाँ। पूरा लकड़ी, फिर उसको रेगमाल देना पड़ता है, फिर ये बर्बाद हो जाता है बैट। ये फाइबर शबर ये इसीलिए लगाते अच्छा, हैं, फाइबर। इसका डिफेंस। एक बार देख दीजिए ताकि वहाँ जाके बोल सके कि हाँ बढ़िया चीज़। চাওঁ কিমানত দিয়ে। মই 25 কৈছিলোঁ, এতিয়া কিমানত দিয়ে তিনি বুলি কৈছোঁ ফাইনেল 2500। को गलत नहीं करूँगा नुकसान हो जाएगा। नहीं, आप देख लो, मेरा नुकसान हो जाएगा। তামাম পটাই আছোঁ মানুহজনক। 2500 বুলি কৈছিলোঁ নহয়। चलो 28 कर दो। ले लिया, आप ले ही लिया। चलो नहीं बेटा 3000 कर दो बस, और मत बोलो। 3000 से नहीं, बस नुकसान अब मैं ले रहा हूँ, अब नुकसान कर मैंने रहा हूँ। बोला ना, देखो ये मेरा माल है, दुकान की कसम नुकसान है। 3000 नहीं होगा नुकसान। अब इसमें मानिए, नुकसान है। अब ले जाऊंगा और मैं आएंगे कसम तो खाता हूँ नुकसान है। आपका दुकान का मैं एड्रेस डालूंगा, आएंगे डायरेक्ट यहीं से लेंगे, मेरा नाम लेगा। आप करो ऐश करो, कब आओगे हम हाजिर है यहाँ, मगर एक बात है, मगर नुकसान है इसमें बहुत नुकसान 3000 कोई फायदा ठीक है। आपने देखो एक तो फायदा है, मुझे फायदा नहीं चाहिए, मगर इसमें अपना ही माल घुसता है, अपना ही पैसा। मेरे तरफ से 200 और दे रहा हूँ, अगर हुआ तो पैक करके ले जाओ। बस इतना 3200 दाम है, बस और मत बोलो। चलो इसको मैंने अब बोला था 35 से कोई फर्क नहीं पड़ता। मैंने आपको 2500 ही बोला था, लेकिन आपने लेना है बोल के इतना देर खवाया मैंने। चलो 33 करो, छोड़ो। अरे 3200 रुपये में क्या होगा? चलो कुछ नहीं हो जाएगा, 32। मगर मेरा दिल खुश हो जाएगा 100 से। चलो आपका बात रह गया 33। अच्छा होगा, गारंटी। ले जाने के बाद ऐसा तो नहीं क्या उठा के लाया, आप बोलो। मुझे एक ही बेटा है, उसी बेटे की कसम मैं इसको नहीं, बोल रहा ऐसे था, मत बोलो। ये जो आप चचेरा अपने भाई है, experience से मैं बोलो। इसको बोल रहा था 45 से कम अगर मुझे कोई 1% देगा मैं नहीं बेचूंगा ये मैं उसको नहीं बेटी बस फाइनली बेटखन ललो 3200 टका 3300 टका। 1 मिनट हो गया, ले लिया। যোৱা প্ৰায় 10 কিলোমিটাৰৰ বেছি হ'ল এনেদৰে ট্ৰাকৰে লাইন। এটলিষ্ট 10 কিলোমিটাৰ আমি এনেকৈ আহিছোঁ, ৰৈয়ে আছে ট্ৰাকবোৰ, এনেকুৱাও নহয় যে গৈ আছে। মই দেখুৱাব চেষ্টা কৰিম এবাৰ। ডিনাৰ কৰিব ৰখিছোঁ চন্দ্ৰকোট ৰামবানৰ পাৰ হৈ। ইয়াৰ পৰা জম্মু আৰু কিतना है 100 জম্মু এৰাউণ্ড 80 to 100 কিলোমিটাৰ জম্মু বাকী আছে। 110 কিলোমিটাৰ বাকী আছে। ৰাতিপুৱা 8:30 ষ্টাৰ্ট কৰা আৰু চাওঁ কিমান দূৰ চলাব পাৰোঁ। প্লানটো হৈছে চণ্ডীগড় গৈ পোৱা। টোটেল অলমষ্ট 900 কিলোমিটাৰ হৈ যাব। এই খাব ৰখিছোঁ।
আমি নন ষ্টপ চলাই আছোঁ। ৰাতিপুৱা 8:30 ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া আমি উধমপুৰ পাৰ হৈছোঁ, অকণমান দেৰি ব্ৰেক লৈছোঁ। এতিয়া বাজিছে ৰাতি 11টা আৰু খুব সুন্দৰ দৃশ্য এটা মই দেখুৱাম আপোনালোকক। এতিয়া জাষ্ট পানীখিনি খাই লওঁ। এতিয়ালৈ আমি 400+ কিলোমিটাৰ চলালোঁ, এতিয়াও আৰু 400ৰ ওপৰ বাকী আছে। আজি ভাবিছোঁ অসমত ৱৰ্ল্ড ৰেকৰ্ড বনাই দিওঁ। চাওঁ কিমান দূৰ পাৰোঁ, দেখুৱাম, চাই থাকিব। মই যিটো সুন্দৰ দৃশ্যৰ কথা কৈছিলোঁ সেইটো দেখুৱাম আপোনাক এতিয়া। এতিয়া ৰাতি 1:45 হৈছে। চনুৰ বাইকখনত পিছফালৰ চকাটোত অকণমান হাৱা কম যেন লাগিছে। বহুতকেইটা পেট্ৰল পাম্পত বিচাৰিলোঁ, ক'তোৱে নাই বতাহৰ হাৱা দিয়াৰ ব্যৱস্থা, ৰাতি দেৰি হোৱাৰ কাৰণে। তো ফাইনেলি নিজৰ লগত থকা পাম্পটোকে ইউজ কৰি চাইছোঁ, এটলিষ্ট কামত আহিল কিবা এটা। যদি অকণমান হয় ঠিক আছে, ধৰিব পৰা নাই হাৱা কম আছে নে পাংচাৰ হৈছে। চাওঁ কি কৰিব পৰা যায়, ওলাই যাম আৰু অকণমান যদি পাম্প হৈ যায় ভাল। हुआ कुछ लग रहा है? लखनपुर विख्यात राम लड्डू कैसा लगा सुनो? कलर चकाটো পাংচাৰ হৈছে যেন পাইছোঁ, য'তে পাইছোঁ তাতেই হাৱা ভৰাই আছোঁ। এতিয়ালৈ 3বাৰ হ'ল। লেট নাইট কাৰণে পেট্ৰল পাম্পবিলাকো বন্ধ, নিজেই মেচিন অন কৰি নিজেই বতাহ ভৰাই আছোঁ। এতিয়া পাঠানকোট ক্ৰছ কৰিলোঁ আৰু 100 কিলোমিটাৰত জালন্ধৰ আৰু 100 কিলোমিটাৰ চণ্ডীগড়। তো মে বি আনাদাৰ 3 আৱাৰ্ছ আৰু 3 ঘণ্টামান পিছত আমি চণ্ডীগড় পামগৈ। এতিয়া 4:35, 4:30 হৈ গ'ল। 8মান বজাত হয়তো পামগৈ। Hello everyone. Hello. 25 আৱাৰ 25 ঘণ্টা নন ষ্টপ কণ্টিনিউৱাছ চলোৱাৰ পিছত, নন ষ্টপ নহয়, আমি 2 ঘণ্টামান সময় ব্ৰেক লৈছিলোঁ ডিনাৰ কৰিবৰ কাৰণে আৰু ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। তো প্ৰায় 900 to 1000 কিলোমিটাৰ কভাৰ কৰিলোঁ। আৰু আহি ইয়াতে আমি আজি আমাৰ যি জাৰ্ণি লেহৰ ইয়াতে শেষ কৰিলোঁ। বাকী ডিটেইলছবোৰ আপোনালোকক জনাম। সদ্যহতে গৰমত অৱস্থা কাহিল। ৰাতি -5 হা, -5ৰ পৰা এতিয়া +47 ডিগ্ৰী চেলচিয়াছ আহি পাইছোঁ। গতিকে জনাম আপোনালোকক, চাই থাকিব। থেংক ইউ চবকে, থেংক ইউ চনু।